আপোনালোকে দেখা পাইছে এইজোপা সাঁচি গছ আৰু মধ্যযুগীয় অসমৰ লিখন পৰম্পৰাত সাঁচিৰ যি ব্যৱহাৰ, সাঁচি পাতৰ যি ব্যৱহাৰ, সি আপোনালোক সকলোৱে জানেই, সি অনস্বীকাৰ্য এটা দিশ অসমৰ প্ৰেক্ষাপটত বিশেষকৈ আমি দেখিবলৈ পাওঁ। যি সময়ছোৱাত সৰ্বভাৰতীয় প্ৰেক্ষাপটত সাঁচি গছ বা আগৰ গছ বহু পৰিমাণে কেৱল মাত্ৰ প্ৰসাধনৰ বা চেণ্ট বনোৱাৰ কামতহে ব্যৱহাৰ কৰা হৈছিলে, যাক আগৰ বুলি কোৱা হয়। তাৰ বিপৰীতে কিন্তু অসমৰ মধ্যযুগীয় অসমৰ প্ৰেক্ষাপটত সাঁচি গছ ব্যৱহাৰ হৈছিলে বৌদ্ধিক উৎকৰ্ষ সাধনৰ এক মাধ্যম হিচাপে। সাঁচি গছৰ পাত যাক কোৱা হয়, আচলতে ই পাত নহয়, সাঁচি গছৰ ছালখন। সাঁচি গছৰ ছাল, যিখিনি ছাল আচলতে ডাঠ হয়, ডাঠ ছালখিনি এৰুৱাই তাক এক বিশেষ পদ্ধতিৰে সাঁচি পাত তৈয়াৰ কৰা হয়। তাকে কৰিবলৈ যাওঁতে বিভিন্ন অঞ্চলত, অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা দেখা গৈছিলে। অসমৰ উজনি খণ্ডত যদি চাবলৈ যায়, তেতিয়াহ'লে দেখা পোৱা যায় যে সাঁচি পাতসমূহ, সাঁচি ছালসমূহ সংগ্ৰহ কৰাৰ পাছত তাক শুকুৱাই পেলোৱা হয়। শুকুৱাই পেলোৱাৰ পাছত তাক নিমজকৈ চাঁচি, ওপৰ অংশ নিমজকৈ চাঁচি তাতে নিমজ কৰিবৰ বাবে শিল ব্যৱহাৰ কৰা হয়। শিলেৰে তাক সমান কৰা হয় আৰু তাৰ পাছত বিভিন্ন প্ৰক্ৰিয়া থাকে। তাৰ পাছত তাতে হাইতাল ব্যৱহাৰ কৰে। তাৰ লগত কোনোৱে মাটিমাহৰ যি মিশ্ৰণ, মাটিমাহৰ মিশ্ৰণটো তাত ব্যৱহাৰ কৰে। ব্যৱহাৰ কৰি তাক পুনৰ শিলেৰে সমান কৰি তাক শুকুৱাই পেলোৱা হয়। শুকুৱাই এটা নিৰ্দিষ্ট আকাৰ, এখন কিতাপৰ যিটো আকাৰ হ'ব, সাঁচিপতীয়া পুথিৰ যিটো আকাৰ হ'ব, সেই আকাৰত তাক কাটি উলিওৱা হয় আৰু তাৰ পাছতহে তাক লিখা হয়। আৰু লিখন পৰম্পৰাৰ ক্ষেত্ৰতো অসমৰ প্ৰেক্ষাপটৰ, মধ্যযুগীয় অসমৰ প্ৰেক্ষাপটৰ লিখন কলাৰ এক সুকীয়া বৈশিষ্ট্য আছে। কিন্তু আমি যদি সাঁচি পাত প্ৰস্তুতৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে কিন্তু অসমৰ প্ৰেক্ষাপটত, অসমৰ মধ্যখণ্ডৰ প্ৰেক্ষাপটত কিছু পৰিমাণে আমি বৈশিষ্ট্য দেখিবলৈ পাওঁ। তাত মই যেতিয়া সাঁচি পাত কেনেকৈ তৈয়াৰ কৰিছিলে সেই বিষয়ে অধ্যয়ন কৰিছিলোঁ, তেতিয়া দেখা পাইছিলোঁ যে তাত সাঁচি গছৰ ছাল সংগ্ৰহ কৰি অনাৰ পাছতে তাক সিদ্ধ কৰি পেলোৱা হৈছিল, সিজাই পেলোৱা হৈছিল। সিজাই তাক শুকুৱাই এক পৰিশীলিত ৰূপ প্ৰদান কৰি তাক পুনৰ ধোঁৱা চেঙত থোৱা হৈছিল। আৰু আপোনালোকে জানেই যে ধোঁৱাই বহু পৰিমাণে পোক পতংগৰ আক্ৰমণৰ পৰা সাঁচি পাতসমূহক বা সাঁচিপতীয়া পুথিসমূহক ৰক্ষণাবেক্ষণ দিছিলে। আৰু এই প্ৰক্ৰিয়াটো কৰাৰ পাছতহে তেওঁলোকে একোখন সাঁচি পাত প্ৰস্তুত কৰিছিলে। সাঁচি পাত একোটা জোখত সাঁচি পাত প্ৰস্তুত কৰিছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়তহে তাক গ্ৰন্থ আকাৰে লিখন কলাত তাক প্ৰয়োগ কৰা হৈছিলে। মোৰ পিছফালে দেখিছে আপোনালোকে এই সকলোখিনি সাঁচি গছ। এইখন বাৰীত মোৰ দেউতাই লগোৱা এইখিনি সাঁচি গছ আছিলে। আৰু এইখিনিতে আৰু এটা কথা মনত পৰিছে, সাঁচি পাত প্ৰস্তুতৰ ক্ষেত্ৰত কওঁ যে সাঁচিৰ ভাগ কিন্তু প্ৰধানতঃ দুটা। আৰু তাৰে জঁটীয়া সাঁচি, যিটো জঁট বেছি, আঁহ বেছি, যিটো সাঁচি গছৰ ছালখন আমি চেলাই দিলে দেখিবলৈ পাম তাত আঁহ বেছি। আৰু সেই আঁহ বেছি সাঁচি গছজোপা কিন্তু বহু পৰিমাণে সাঁচি পাত প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা নহয়। কাৰণ সেই ছালখন আমি ভালদৰে তাক আমি চেলাই আনিবলৈ সক্ষম নহওঁ। আৰু সেইকাৰণে আমাৰ যিজোপা, আমাৰ কথিত ভাষাত ভোলা সাঁচি বুলি কয়, ভোলা সাঁচি, যিজোপা পুলুঙা হয়, সেই ভোলা সাঁচিজোপাৰ ছালখন অতি সহজতেই আমি সংগ্ৰহ কৰিব পাৰোঁ। আৰু সেইবাবে এই জঁটীয়া সাঁচিজোপা বহু ক্ষেত্ৰত কিন্তু সাঁচি পাত প্ৰস্তুতৰ ক্ষেত্ৰত ব্যৱহাৰ নহয়। তাৰ বিপৰীতে ভোলা সাঁচি গছজোপাহে আমি এই সাঁচি পাত প্ৰস্তুতত ব্যৱহাৰ কৰিছিলে বুলি আমি তথ্য লাভ কৰিবলৈ পাইছোঁ। যি কি নহওক, আজিৰ তাৰিখত সাঁচি পাতৰ ব্যৱহাৰ আৰু সাঁচিপতীয়া গ্ৰন্থ লিখাৰ যি পৰম্পৰা, সেই পৰম্পৰাটোত স্থবিৰতা আহিল বহু পৰিমাণে। আৰু অসমে প্ৰকৃতাৰ্থত এটা ডাঙৰ কলা বা নিজা বৈশিষ্ট্য হেৰুৱাই পেলালে।